সুৰেৰে জগত চিনি বিশ্ববাসীৰ হৃদয় জয় কৰা ভূপেন মামাৰ আজি ৮ম সংখ্যক মৃত্যুবাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অশ্ৰুসিক্ত নয়নেৰে আজি ভূপেন মামাক সোঁৱৰিলে ৰাজ্যবাসীয়ে। অসমীয়াৰ বুকুত লুইতৰ পাৰত গীতেৰে সপোন ৰচিছিল ভূপেন মামাই আৰু মায়াবী কণ্ঠেৰে সৰু সৰু সপোনবোৰক দিঠকৰ ৰূপ দিছিল বিশ্ববৰেণ্য শিল্পীগৰাকীয়ে। তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে ৮ ছেপ্টেম্বৰ 1926 চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰি কেৱল অসমী নহয় ভাৰতৰ পৰিধি অতিক্ৰমী বিশ্ববাসীৰ বুকুত ঘৰ সাজিছিল আমাৰ মৰমৰ ভূপেন মামাই। মায়া এৰি গুচি যা সমূহৰ বাবে গীত আৰু 2011 চনৰ 5 নৱেম্বৰত নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল ভূপেন মামা। কেৱল গীতেৰেই নহয় কথাছবি নিৰ্মাণেৰেও অসমৰ সংস্কৃতিৰ ভঁৰাললৈ অসমৰ সংস্কৃতিৰ ভঁৰাললৈ মামাই আগবঢ়াই গ'ল অনবদ্য অৱদান। মামাৰ ৮ম মৃত্যুবাৰ্ষিকীৰ আজিৰ এই ক্ষণত মামালৈ আমি যাচিলো শ্ৰদ্ধাঞ্জলি। যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যা